Hello my dear guys, very good morning to all of you. My name is Yahya and I am from Assamese Medical College. কি খবৰ ভালনে নিশ্চয় ভাল কিয়নো মই সদায় কামনা কৰো আপোনালোকে ভালে থাকিব বুলি ইটস গুড টু বি গুড এন্ড এভৰি ডে আই উইশ দ্যাট গড মেক ইফ এভৰিওয়ান ওয়েল যিকিনো হক আজি মই এটা টপিক লৈ আলোচনা কৰিম আৰু এই টপিকটো হৈছে বিলিভ ইন yourself নিজৰ ওপৰত ভৰসা সেলফ কনফিডেন্স বিলিভ ইন yourself প্লিজ ডোন্ট বিলিভ এনি আদাৰ পারসন জাস্ট বিলিভ ইন yourself নিজৰ ওপৰতে নিজে ভৰসা ৰাখিব তেনেহলে যিকোনো কামত আপুনি সফল হ'ব পাৰিব যদি নিজৰ ওপৰত নিজৰ ভৰসা না থাকে তেনেহলে আপুনি এটা কামতো আপুনি সাকসেস হ'ব নোৱাৰিব হে কৈছো যে প্লিজ বিলিভ ইন yourself নিজৰ ওপৰত ভৰসা ৰাখিব যদি আনৰ ওপৰত ভৰসা ৰাখে তেতিয়া হলে কেতিয়াও সাকসেস হ'ব নোৱাৰিব আৰু সদায় ডাঙৰ ডাঙৰ মানুহৰ লগত উঠাবহা কৰিব সৰু সৰু মানুহৰ লগত উঠাবহা নকৰিব যদি কৰে তেনেহলে আপোনাৰ থিংকিং বিলাক কি হ'ব সৰু সৰাই হৈ থাকিব সৰু সৰু সপোন দেখি একো লাভ নাই মই ক'ব বিচাৰিছো যে ডাঙৰ ডাঙৰ সপোন দেখক ডাঙৰ ডাঙৰ কিবা এটা কৰিব খোজক তেনেহলে আপুনি নিশ্চয় সফল হ'ব পাৰিব আৰু যদি ডাঙৰ সপোন দেখিব খোজে তেনেহলে কোন প্ৰথমতে আপোনাৰ সেলফ কনফিডেন্সটো আনিবই লাগিব আৰু যেটো মই কৈছো যে বিলিভ ইন yourself নিজৰ ওপৰত ভৰসা আপুনি কিং আপুনি ৰজা আৰু এটা অত্যন্ত প্ৰয়োজন যিকোনো কামৰ ক্ষেত্ৰত আপোনাৰ সেলফ কনফিডেন্সটো আনিবই লাগিব যেতিয়াহে আপুনি আপোনাৰ সেলফ কনফিডেন্সটো ইমপ্ৰুভ কৰিব পাৰিব তেতিয়া আপুনি নিশ্চয় সফল হ'ব পাৰিব আৰু যদি আনৰ ওপৰত ভৰসা কৰে তেনেহলে কেতিয়াও সাকসেস হ'ব নোৱাৰিব হেইকাৰণে মই সদায় কওঁ প্লিজ ডোন্ট বিলিভ এনি আদাৰ পারসন জাস্ট বিলিভ ইন yourself নিজৰ ওপৰতে ভৰসা ৰাখিব তেনেহলে নিশ্চয় এদিন সফল হ'ব পাৰিব আৰু এই টপিকৰ ওপৰত মই এটা কথা ক'ব বিচাৰিছো যে উইদাউট এক্সপেৰিয়েন্সত কাম নকৰিব আই মিন মই ক'ব খুজিছো যে এক্সপেৰিয়েন্সটো আমাৰ কাৰণে কিমান ইম্পৰ্টেন্ট মই ক'ব খুজিছো যে উইদাউট এক্সপেৰিয়েন্সত যদি আপুনি কাম কৰে তেতিয়া হলে আপুনি কেতিয়াও সফল হ'ব নোৱাৰিব আপুনি যদি ভাবে যে মই এটা বিজনেস কৰিম বা মই এটা কাম কৰিম মই কৰো কিন্তু আপুনি সাকসেস হ'ব কেতিয়াও নোৱাৰিব মই ক'ব খুজিছো পোন প্ৰথমতে ভালকৈ জানি লব ভালকৈ শিকি লব তাৰ পিছতহে আপুনি কাম কৰিব তেতিয়াহে আপুনি নিশ্চয় সফল হ'ব পাৰিব আৰু আপুনি তো এক্সপেৰিয়েন্স লব কিন্তু আপুনি নিজক প্ৰশ্ন কৰিব যে মই এতিয়া কামটো কৰিব পাৰিম নেকি হয়নে এনেকৈ ভাবিব এনেকৈ প্ৰশ্ন কৰিব আৰু প্ৰশ্ন কৰাৰ পিছত আপুনি যদি আপোনাৰ নিজৰ ওপৰত ভৰসা থাকে তেতিয়াহে আপুনি কামটো কৰিব আৰু নিশ্চয় সফল হ'ব পাৰিব পিছে এতিয়া কথা হ'ল বিজনেছৰ ক্ষেত্ৰত যদি মই ক'ব খুজিছো যে আপুনি যদি বিজনেস কৰিব বিচাৰিছে সে ধৰি লওক আপুনি এটা মালিক এতিয়া কি আপুনি এসিস্ট্যান্ট ৰাখিছে আৰু এসিস্ট্যান্টৰ সহায়ত কি আপুনি টকা ইনকাম কৰিব কিন্তু মই এটা প্ৰশ্ন কৰিব বিচাৰিছো যে আপুনি তো মালিক হ'ব কিন্তু আপুনি এক্সপেৰিয়েন্স লৈহে আপুনি মালিক হ'ব লাগিব যদি আপুনি আগতে মালিক হ'ব বিচাৰে তেনেহলে কেতিয়া নহব প্ৰথমতে কি আপোনাক এটো কৰিব লাগিব নিজেই কৰিব লাগিব তাৰ পিছতে আপুনি মালিক হ'ব তেতিয়াহে আপুনি সাকসেস নিশ্চয় হ'ব পাৰিব আৰু এটা কথা আপুনি এতিয়া মালিক হয়নে আপুনি মালিক কিন্তু এতিয়া আপুনি এসিস্ট্যান্ট ৰাখিছে আৰু এসিস্ট্যান্টৰ সহায়ত আপুনি কি টকা ইনকাম কৰিম বুলি ভাবিছে এতিয়া এটা প্ৰশ্ন যে আপোনাৰ ওপৰত কি ভৰসা আছে নে সেই মানুহজনৰ পৰা আপুনি কি টকা ইনকাম কৰিব পাৰিব যদি আপোনাৰ ওপৰত ভৰসা আছে সেলফ কনফিডেন্স আছে যে তাৰ পৰা মই টকা উপাৰ্জন কৰিব পাৰিম তেতিয়া আপুনি এসিস্ট্যান্ট ৰাখিব যিকিনো হক হেখত আকৌ এবাৰ মই মনত পেলাই দিছো যে বিলিভ ইন yourself নিজৰ ওপৰত আত্মবিশ্বাস ৰাখিব নিশ্চয় আপুনি সফল হ'ব পাৰিব আৰু এটা কথা মই ক'ব বিচাৰিছো যে ইউ আৰ দা কিং ইউ আৰ দা হিৰো আৰু এই কথা লৈ মই বিদায় লৈছো